morning everyone. Welcome to my YouTube channel. আশা কৰোঁ আপোনালোক সকলো ভালে আছে, সুস্থ আছে আৰু যতে আছে ততে থাকক। খনে খনে স্যানিটাইজাৰ ইউজ কৰক, মাস্ক ব্যৱহাৰ কৰক আৰু মই ইমান মৰ্নিং ভিডিও বনোৱাৰ এটা বেলেগ কাৰণ মই কোৱাৰেণ্টাইনত আছো। আজি মই কোৱাৰেণ্টাইন ফাৰ্ষ্ট মৰ্নিং হয়, সো মই ভাবিলো ইয়াতে খোৱা বোৱা সকলো বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। সো মই আজি আপোনালোকক মৰ্নিং ব্ৰেকফাষ্ট, লাঞ্চ, ডিনাৰ কি দিয়ে সকলোবোৰ দেখাবলৈ যত্ন কৰিম। তো বলক। এতিয়া টাইম হৈছে 1:15 আৰু এতিয়া আমাৰ লাঞ্চ আহি গৈছে। তো বলক আমি চাই লওঁ আজি আমাৰ লাঞ্চত কি আছে। এতিয়া ৰাতি 8টা বাজিছে, আমাৰ ডিনাৰ আহি গ'ল। দি থকা অৱস্থাত আপোনালোকক দেখাব নোৱাৰিলোঁ কাৰণ ভিতৰত নিদিয়ে, বাহিৰত টেবুলত থৈ যায় আৰু আমি সেই টাইমত দি থকা টাইমত বাহিৰলৈ যাবও নোৱাৰোঁ। চ' মই ভিতৰত আনিলোঁ। এতিয়া আপোনালোকে নিজেই চাই লওক আমাক ডিনাৰত আজি কি কি দিছে। ভিডিঅ'টো চাই ভাল লাগিল যদি লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাম। বাই বাই।